নমস্কাৰ, মই কৃষ্ণকান্ত হাজৰিকা আৰু আপুনি চাই আছে মোৰ চেনেল কৃষ্ণকান্ত টেকন'লজি। আজি আমি কথা পাতিব গৈ আছোঁ এনে কিছুমান ব্যক্তিৰ বিষয়ে যিবোৰ আপোনালোকৰ সদস্যৰ নাম পৰিচয় সকলোবোৰ জানে বা তেওঁৰ মাক দেউতাককো আপোনালোকে জানে, কিন্তু সেইজন মানুহক আপোনালোকে কেতিয়াও দেখা নাই বা সেইজন মানুহক আপুনি চিনি পোৱা নাই। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীনত যিজন ব্যক্তিৰ ফটো দেখি আছে সেইজন ব্যক্তি আমাৰ ঘৰত আজি ৰাতিপুৱা আহিছিলে 8টামান বজাত। তাৰপিছত তেওঁ আমাৰ ঘৰতে ভাত চাত খালে। তো ভাত খাই তেওঁ অকণমান দেৰি শুলে। তাৰপিছত আমাৰ ঘৰৰ ওচৰতে বিয়া এখন আছিলে। তো সেই বিয়াখনত আমাৰ মা আৰু পাপা গৈছিলে তাত। তাৰপিছত মায়ে ক'লে তেওঁ মানে আমাৰ পৰিয়ালৰ সকলোবোৰ মানুহকে চিনি পায়, সকলোবোৰৰ নাম ক'লে। তাৰপিছত তেওঁ ক'লে লেকাবালি আৰ্মি কেম্পত কাম কৰোঁ বুলি ক'লে। তাৰপিছত তেওঁ আমাৰ ঘৰত আহি পিনি থাকিম বুলি আহিছিলে। তাৰপিছত তেওঁ দুপৰীয়া যেতিয়া আমাৰ মাহঁতে বিয়া ঘৰত গৈছিলে তেতিয়া আমাৰ মায়ে ক'লে যে অলপ মানুহজন অচিনাকি মানুহ, আপুনি সুধি চাওকচোন। তেতিয়া আমাৰ পাপাই মাজুলীলৈ ফোন কৰি পিনি, তেওঁ মাজুলীত ঘৰ বুলি কৈছিলে, মাজুলীত ফোন কৰি পিনি গম পালে যে তেওঁ আমাৰ পৰিয়ালৰ মানুহ নহয়। তেতিয়া আমাৰ ঘৰত আহি পাপাই তেওঁক ফটো মাৰিলে। তেতিয়া ফটো মাৰাৰ লগে লগে তেওঁ ক'লে যে আপুনি মোক কি সন্দেহ কৰিছে নেকি, আপুনি মোৰ এনেকৈ ফটো মাৰিছে যে। আৰু তেওঁ তৎক্ষণাত ৰুমলৈ আহি পিনি কাপোৰ জাপিব ধৰিলে, মানে তেওঁ যাবগৈ লৈছে। তো তেতিয়া আমাৰ পাপাই ক'লে আপোনাক মোৰ সন্দেহ লগা নাই, কাৰণ আপুনি সকলোবোৰ কথা জানে, আমাৰ পৰিয়ালৰ নাম সকলোবোৰৰে নাম জানে। তো সেই বুলি কৈ পাপাই মাজুলীলৈ আকৌ ফোন কৰিলে। তেতিয়া তেওঁ কথা পাতোৱালে তেওঁৰ লগত। তাৰপিছত আমি গম পালোঁ যে পাপাৰ মামা মোৰ মামা ককা হয়, তেওঁৰ ঘৰতো থাকি আহিছিলে তেওঁ। আৰু আমাৰ পৰিয়ালৰ মানুহ 3 ঘৰত তেওঁ থাকি আহিছে। আৰু আমাৰ পৰিয়ালৰ মানুহক ফটো দিলে। তেতিয়া গম পালোঁ যে আমাৰ ঘৰৰ ওচৰৰ মানুহ ঘৰতো তেওঁ থাকি আহিছে মিছা কথা কৈ। আৰু ৰাতিপুৱা সময়ত পইচা লৈ পিনি তেওঁ পলালে। আৰু প্ৰত্যেকটো ঘৰতে তেওঁ এনেদৰে থাকে মিছা কথা কৈ। তেওঁৰ ক'ৰ পৰা ডিটেইলছ কালেক্ট কৰে ইতিমধ্যে আমি গম পোৱা নাই। আৰু তেওঁ ডিটেইলছ কালেক্ট কৰি পিনি ঘৰৰ মানুহ বুলি কৈ তেওঁ থাকিব আহে। আপোনালোকে যদি এই ব্যক্তিজনক ক'ৰবাত দেখিছে তেনেহ'লে আপোনালোকে লগে লগে ইমিডিয়েট পুলিচক যেন ইনফৰ্ম কৰে। আৰু যদি তেওঁ এনেকুৱা মানুহ আপোনালোকৰ ঘৰলৈ যায় তেনেহ'লে আপুনি ঘৰত সোমাবলৈ মানা কৰি দিব। আমাৰ মায়ে চবকে শ্বেয়াৰ কৰাৰ পিছত আমি আকৌ গম পালোঁ যে তেওঁ কিডনেপাৰ আছিল। তেওঁ ক'ৰবাৰ দক্ষিণ পাৰৰ শিৱসাগৰৰ পৰা ছোৱালী এজনী কিডনেপ কৰিব লৈছিলে। আৰু তেতিয়া ধৰা পৰি গৃহস্থই তেওঁক পিটি পুলিচক গতাই দিছিলে। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰিব, যাতে আপোনাৰ পৰিয়ালবৰ্গ বন্ধু বান্ধৱী কোনো এনে বিপদত নপৰে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে আপুনি এনেদৰে ভিডিঅ' পাই থাকে। আজিলৈ ইমানে, ধন্যবাদ।